নমস্কাৰ প্ৰিয় দৰ্শক পুনৰবাৰলৈ স্বাগতম জনালোঁ মোৰ চেনেললৈ। আজি যোনটো ৰেচিপি মই বনাবলৈ ওলাইছোঁ সেইটো হৈছে এটা অমলেট হয়, অকণমান স্পেচিয়েল অমলেট। একচুৱেলি এইটো স্পেনিছ অমলেট হয় আৰু স্পেইনত এইটোক কোৱা হয় টৰ্টিয়া দে পাটাটাছ বুলি, কাৰণ এইটোত মানে পটেটো বা আলু ইউজ হয়। আশা কৰিছোঁ আপোনালোকে ভিডিঅ'টো চাই ভাল পাব, আৰু যদি ভাল পায় তেতিয়াহ'লে চেনেলটো ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব, আৰু ভিডিঅ'টো লাইক কৰি দিব, শ্বেয়াৰ কৰি দিব, আৰু কিবা কমেণ্টছত ক'বলগীয়া থাকিলে নিশ্চয় ক'ব। গতিকে আহক এতিয়া বনাবলৈ আৰম্ভ কৰোঁ টৰ্টিয়া দি পাটাটাছ। ৰেচিপিটোৰ কাৰণে মই ইয়াত লৈ লৈছোঁ 4টা আলু মিডিয়াম চাইজ, আৰু এতিয়া মই বাকলিখিনি গুচাই ল'ম 4টা আলুৰে ভালকৈ। এয়া মোৰ আলু বাকলি গুচোৱা হৈ গৈছে, আৰু এতিয়া মই আলুকেইটা ঠিক এইদৰে কাটি ল'ম। আপোনালোকে চাই লওক, এনেকৈ অলপ পাতল পাতলকৈ কাটিব লাগিব, ঠিক এইদৰে। এতিয়া মই বাকীকেইটা আলু কাটি ল'ম। এয়া চাওক, অলপ পাতলকৈ কাটিছোঁ। এয়া মোৰ আলুখিনি কাটা হৈ গৈছে গোটেইখিনি। এতিয়া মই অলপ পিঁয়াজ কাটি ল'ম। তাৰ বাবে মই 2টা পিঁয়াজ ইয়াতে লৈ লৈছোঁ। পিঁয়াজখিনিও মই পাতলকৈ তেনেকৈ কাটি লৈছোঁ। মোৰ পিঁয়াজ কটা হৈ গৈছে। এতিয়া মই ইয়াতে এখন কুকিং পেন লৈ লৈছোঁ, আৰু ইয়াতে দি দিছোঁ 1 কাপ তেল, কাৰণ আলুখিনি ভালকৈ ভাজ খাব লাগিব, আৰু পাৰিলে অলিভ অইল ইউজ কৰিব, তেতিয়া টেষ্টটো বেছি ভাল হয়। এতিয়া মই ইয়াতে আলুখিনি দি দিছোঁ, আৰু মিডিয়াম হিটত আমি আলুখিনি ফ্ৰাই কৰিম। বেছি হিট হৈ গ'লে চাব আকৌ আলুখিনি গৈ ফ্ৰেঞ্চ ফ্ৰাইজ হৈ যাবগৈ পাৰে। গতিকে এতিয়া মই আলুখিনি 5 মিনিট ফ্ৰাই কৰিছোঁ, আৰু 5 মিনিটৰ পিছত ইয়াত মই দি দিম কাটি থোৱা পিঁয়াজখিনি, আৰু পিঁয়াজখিনি দিয়াৰ পিছত আকৌ এইখিনি ভালকৈ মিক্স কৰি দিম। আৰু এতিয়া মই এই আলু পিঁয়াজৰ মিক্সাৰখিনি 10 মিনিটমান সময় ভাজিম, যাতে আলু পিঁয়াজখিনি অলপ সিজি যায় ভালকৈ। বৰ বেছি টাইম মোৰ ভাজিব নালাগে, আৰু ঠিক 10 মিনিটৰ পিছত আলু পিঁয়াজখিনি দেখাত অলপ এনেকুৱা ধৰণৰ হ'ব। এতিয়া মই ফ্লেমটো অফ কৰি দিছোঁ, আৰু এখন চাকনিৰে আলু পিঁয়াজখিনি চাকি ল'ম, যাতে তেলখিনি ছেপাৰেট হৈ যায়। ঠিক এনেদৰে মই আলু পিঁয়াজখিনি চাকি ল'লোঁ, আৰু তেলখিনি তলত থাকি গ'ল। এতিয়া মই এটা বাউল লৈ লৈছোঁ, আৰু ইয়াতে 4টা কণী মই ভাঙি ল'ম। এয়া মই 4টা কণী ভাঙি লৈছোঁ, আৰু কণীকেইটা এতিয়া ভালকৈ ফেটিব লাগিব। এয়া কণীকেইটা ফেটা হৈ গৈছে। এতিয়া মই ইয়াত দি দিছোঁ প্ৰয়োজন সাপেক্ষে নিমখ, আৰু আকৌ অলপমান মিক্স কৰি লৈছোঁ। আৰু এতিয়া মই ইয়াত ৰাখি থোৱা মিক্সাৰখিনি দি দিম, আৰু তাৰপিছত সেইখিনি অলপমান ভালকৈ লৰাই দিছোঁ। আৰু এতিয়া মই এইখিনি ভালকৈ ঢাকি পেলাই ৰাখি দিম 20 মিনিট সময়, আৰু ৰুম টেম্পাৰেচাৰত ৰাখিলেই হ'ল। অলপ টাইম ৰুম টেম্পাৰেচাৰত ৰখাটো খুবেই প্ৰয়োজনীয়, তেতিয়া তাৰ সোৱাদটো বেছি ভাল হয়। এতিয়া মই পুনৰ টাৱাখনত 4 সৰু চামুচ তেল দি দিছোঁ, আৰু তাতে ৰাখি থোৱা মিক্সাৰখিনি মই ইয়াতে ঢালি দিছোঁ, আৰু লাহে লাহে হেতাখনেৰে মিক্সাৰটো অলপ বহলাই দিছোঁ। এতিয়া মই এইখিনি হাই ফ্লেমত 1 মিনিট ৰাখিম, আৰু তাৰপিছত ফ্লেমটো কমাই দিম, কমাই পেলাই 3 মিনিট আৰু ভাজিম। এতিয়া মই ইয়াত অলপ ধনিয়া দি দিম। এইটো অপশ্যনেল হয়, নিদিলেও হৈ যায়। আৰু এতিয়া মই হেতাখনেৰে লাহে লাহে অমলেটটোৰ ছাইডবোৰ অলপ দাঙি দাঙি দিছোঁ, যাতে অমলেটটো লাগি নাযায়। এয়া চাওক, মোৰ 3 মিনিট অলমষ্ট কমপ্লিট হৈ গৈছে, আৰু এতিয়াই হ'ল আচল ষ্টেপ। এতিয়া মই ইয়াৰ ওপৰত এখন প্লেট দি দিছোঁ, আৰু খুব সাৱধানেৰে ধৰি টাৱাখন ওলোটাই দিছোঁ, যাতে আমি তল ছাইডটো আকৌ ফ্ৰাই কৰিব পাৰোঁ। এই ষ্টেপটো কৰোঁতে অকণমান সাৱধান, কাৰণ ভালকৈ যদি ধৰা নহয় তেতিয়াহ'লে অমলেটটো পৰি যাব পাৰে। এতিয়া মই উল্টা ছাইডটো লাহেকৈ ইয়াত দি দিছোঁ, আৰু ভাজা ষ্টাৰ্ট কৰিম। আৰু এইটো ষ্টেপ কৰোঁতে অলপ মিক্সাৰ তলৰ পৰা ওলাইও যাব পাৰে, সেইটো কোনো চিন্তা কৰিবলগীয়া কথা নহয়। এতিয়া মই এনেকৈ আকৌ তল ছাইডটো ফ্ৰাই কৰি ল'ম 5 পৰা 6 মিনিট ল' ফ্লেমত। আৰু এয়া চাওক, 6 মিনিটৰ পিছত আমাৰ অমলেট বনি ৰেডি হৈ গৈছে, আৰু এয়া মই ইয়াতে প্লেটত ছাৰ্ভ কৰি দিছোঁ। চাওক, দেখাত খুবেই সুন্দৰ হৈছে।
আপোনালোকে কমেণ্টছত ক'ব কেনেকুৱা লাগিছে। এয়া চাওক মই অলপ কাটি দেখুৱাইছোঁ, ভিতৰখিনিও ভালকৈ সিজি গৈছে। গতিকে গাইজ ভিডিঅ'টো চাই যদি ভাল পাইছে লাইক কৰিব, শ্বেয়াৰ কৰিব আৰু কমেণ্ট কৰিব, আৰু চেনেলটো যদি ছাবস্ক্ৰাইব কৰা নাই ছাবস্ক্ৰাইব কৰি দিব। আৰু ভিডিঅ'টো চোৱাৰ বাবে ধন্যবাদ। পুনৰ লগ পাম আন এটা ৰেচিপিৰ সৈতে। আৰু মই এতিয়া অমলেটটো উপভোগ কৰি লওঁ।